দিব ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব VGR PGR মাটিত যিমান ট্ৰেড লাইসেন্স ইস্যু হৈছে नै दानि बावैसो बिथां हेमन्त बिश्व शर्मा साराहाय प्रेस मिट बा खौरांनि गेजेरजों खायसे गोनांथार खोथा मख'नानै बुंनायखौ जोङो नुनो मोन्दों जे कार्बि आंलंआव जि जाथाय जानानै थांबाय बेयावहाय जानानै थांनाय जाथायनि सायाव बिथाङा गोनांथार खोथा मख'नानै बुंदों प्रेस मिटनि गेजेरजोंहाय लोगोसे बेयावनो नोंथांमोना मिथिनो हागोन बे जि PGR नि जि हा बेयावहाय इभिक्शन खालाममारनाय जासिगोन नामा आरो लोगोसे खालामबाय नामा आरो गोबां खोथा बिथाङा नैबे भिडिअनि गेजेरजों बा खौरां गेजेरजों फोरमायनायखौ जों नुनो मोन्दों नोंथांमोना नैबे भिडिअनि गेजेरजों नायना लानो हागोन फुल डिटेल्स नोंथांमोना नुनो हागोन भिडिअखौ जोबजासिमनाय नङाब्ला जेबो बुजिनो हानाय नङा बिनि सायाव फिन जोङो सावरायफिनगोन আজি কাৰ্বি আংলঙৰ গোটেই ঘটনা প্ৰবাহক লৈ কাৰ্বি ৰাইজৰ প্ৰতিনিধি মণ্ডলৰ সৈতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় এই ত্ৰিপাক্ষিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় প্ৰথম VGR আৰু PGRৰ মাটিৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে কিন্তু এই ক্ষেত্ৰত কাৰ্বি আংলং অটোনমাস কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ খেৰণীৰ VGR PGRত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি VGR PGR এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু VGR PGRৰ বাহিৰলৈকে লৈ যাম তৃতীয়তে খেৰণীত VGR PGRৰ খালী মাটি 8000 বিঘা আছে এই 8000 বিঘা খালী মাটিত কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল কাউন্সিলে তেখেতক এটা চাকৰি দিব ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব VGR PGR মাটিত যিমান ট্ৰেড লাইসেন্স ইস্যু হৈছে কাউন্সিলে আটাইবোৰ ট্ৰেড লাইসেন্স কেনসেল কৰিব যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইসেন্স ল'ব নোৱাৰে ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ VGR PGRৰ মাটিক বাদ দিও বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰোচ কৰি থৈছে ইৰিগেশ্যন সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰোচ কৰি থৈছে যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰোচ হৈ আছে তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব অহা 17 জানুৱাৰী আমাৰ দ্বিতীয় লালি আলোচনা আৰম্ভ হ'ব তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আংলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ ল্যান্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব আজি এই গোটেইখিনি আলোচনা হ'ল আৰু বহুখিনি কথা আলোচনা কৰিব বাকি আছে 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব এই গোটেই
ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই আনা সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল সেই কেছটো ৰাখিব বাকি যি কেছ ৰেজিষ্টাৰ হৈছে পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে আৰু ৰাজ্য চৰকাৰ কাৰ্বি আংলং কাউন্সিল আৰু চিভিল ছ'চাইটি বা আন্দোলনকাৰী পক্ষ বা আন সকলো ৰাইজক লৈ আমি খেৰণিত শান্তি প্ৰতিষ্ঠা কৰিম কাৰ্বি আংলঙত আমি শান্তি প্ৰতিষ্ঠা नोंथांमोना नैबे भिडिअनि गेजेरजों मिथिबाय बा बुजिनानै मोनबाय बिथाङा जे मा खोथा बुंलांखो जे कार्बि आंलंआव थानाय जि थागिबि बिथांमोननि थाखाय आरो लोगोसे जे कार्बि आंलंआव जानाय जाथायखौ लानानै जे कार्बि आंलंआव जि जाथाय जाबाय बेयावहाय जि जखम जानायफोरनोहाय मोनसे साख्रि होनायनि खायसे खोथा बुंदों लोगोसे 10 लाख रोजा रां होनायनिबो खायसे खोथा बेरखांनायखौ जों खौरांनि गेजेरजोंहाय नुनाय जादों आरो लोगोसे नैबे गोनांथार खोथा जे फैगौ 5 जानुवारिनि सिगां बिथांमोनखौहाय मोनसे एफिडेविट हाइकर्टआवहाय साबमिट खालामनायनि खायसे बिथाङा मुंख'नायखौ जों नुनो मोनो आरो गोबां खोथा बिथाङा जे कार्बि आंलंआव जानाय जाथायखौ लानानै मख'नानै खोथा बुंनायखौ जोङो नैबे खौरांनि गेजेरजोंहाय नुदों आरोखि नोंथांमोनाबो निश्चय भिडिअखौ नायजोबदोंब्ला बुजिदों जानांगौ हमनो हादों जानांगौ जे आरो बे खायसे खोथाखौ बिथाङा मख'बावदों जे जिखिनि कर्मचारि दंमोन माने गभर्नमेन्टनि ना जि अफिसार दंमोन बिथांमोनखौहाय बे PGR लेन्डनिफ्राय बोखांनानै लाबोसिगोन होननानै बिथाङा प्रेसमेन्टनि गेजेरजों बुंनायखौ जों नुनो मोनबाय थादोंबा नुनो मोनदों जे दा बावैसो प्रेसमिट लानायावहाय आरो बेयावहाय मोनसे खोथा बिथाङा मख'बावदों जे ट्रेड लाइसेन्स ना बेखौ बिथांमोना केन्सेल खालामना होनायनि खायसे खोथा मख'नायखौ जों नुनो मोनो आरो लोगोसे बे जि जाथाय जानानै थांबाय जे एभिक्शन खालामनायनि सायाव फिन खेबसेबाव जे माने फाइनाल खालामगोन जेनेबा 16-17 जानुवारियावहाय फाइनाल खालामनायनि खोथा बेरखांनायखौ जों नुनो मोनदों नोंथांमोना निश्चय भिडिअखौ नायजोबा फुल डिटेल्स मिथिदों आं इमान गोलाव भिडिअखौ खालामबाय थालायला भिडिअखौ मोजां मोनदोंबा लाइक खालामना हो शेयार खालामना जाहाथे नैबे भिडिअनि गेजेरजों गासिबो मिथिनानै लानो हायो बिथाङा मा फोरमायखो मा बुंलांखो जे खौरांनि गेजेरजोंहाय नेक्स्ट आपडेटआव फिन लोगो मोनलायसिगोन चेनेलखौ नायनानै सापर्ट खालामनानै ला जाहाथे नोंथांमोना नैबे चेनेलनि गेजेरजों गोदान अपडेट मोनबाय थानो हायो